ডালি। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এণ্ড আজি যাইছোঁ মই গুৱাহাটী মোৰ লগৰ এজনৰ লগত। তো আজি ভিডিঅ'টোত কি কি কৰোঁ, কি কি কৰিম চাই থাকিব এণ্ডলৈ। এণ্ড পিলপিলিত উঠি এতিয়া নিউ বঙাইগাঁও ষ্টেচনলৈ যাই আছোঁ। বৰ্তমান ফ্লাইঅভাৰ পালোঁ। তো এনেকৈ পিলপিলি দি আহি ষ্টেচন আহি পালোঁ গাইজ। তো গাইজ এতিয়া টিকেট কাটো, দেখা পাব পিছত। তো গাইজ ফাইনেলি টিকেটটো কাটি ল'লোঁ। এতিয়া লিফ্টেৰে যাম, চাই থাকক। আজি ভ্লগটো মানে ভাল লাগিব আপোনালোককো চাই, আৰু ভিডিঅ'বিলাক মোৰ ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, ছাপোৰ্ট নকৰা তোমালোকে। তো গাইজ এতিয়া যাই আছোঁ প্লেটফৰ্মত। ডেমু ট্ৰেইনখনত যাম, মানে গোৱালপাৰা হৈ। তাতে মানে মোৰ লগবিলাক আহিব। তো গাইজ এতিয়া ট্ৰেইনত উঠোঁ, এইখন ট্ৰেইন আহি পালে। তো চাই থাকক ব্লগটো। গাইজ ট্ৰেইনত বহি লৈছোঁ, চাওক এতিয়া ইমান ভিৰ হোৱা নাই, পিছত হ'ব অলপ। এণ্ড গাইজ ৰাতিপুৱাৰ ভিউক চাওঁ না, কেনেকুৱা মজা লাগিছে। এণ্ড গাইজ এতিয়া পালোঁ অভয়পুৰী ষ্টেচন। তো ইয়াতে উঠিব চন্দন দাদা। তো গাইজ দাদী আহিল, কিবা মুড অফ নিচিনা কৰি আছে আৰু বহিল। समझ रहे हो? समझ रहे हो आप? समझ रहे हो? সেই ভিউখিনি চাওক, কি ধুনীয়া লাগিছে। চাৰিওফালে কুঁৱলী। চন্দন ভাই চবকে হাই কৰি দিলে। তো এনেকৈ আহি পালোঁ নৰনাৰায়ণ সেতু। তো গাইজ দীপৰ বিল পালোঁ, পাম আৰু ষ্টেচন। ভিউটো চাওক। ফাইনেলি আহি পালোঁ গুৱাহাটী। প্ৰথমে ইয়াৰ পৰা ওলাই লওঁ, মানে ষ্টেচনৰ পৰা। এতিয়া খোজকাঢ়ি যাই আছোঁ। তো অলপ আগত যাই বাছত উঠিম, খোজকাঢ়ি যাওঁ, মানে লোকেশ্যনটোত য'ত যাম। এতিয়া বাছত যাই আছোঁ মজা কৰি, যাই পাই ক্লিপবিলাক দেখা পাব। তো ভিডিঅ'টো পূৰা ফুল চাব আজিৰ। তো গাইজ এতিয়া চন্দন ভাই আৰু মই পূৰা খাই আছোঁ ভাত। একদম মজা, একদম টেষ্টি। পনীৰ, ভাত, দালি, আলু আৰু এই আচাৰো আছে, মানে মজা লাগিছে। পনীৰটো মানে একদম পূৰা টেষ্টি বনাইছে। জমেট'ৰ পৰা দিছোঁ অৰ্ডাৰ। এণ্ড গাইজ খাই দে এতিয়া কামখিনি কৰিব আহিলোঁ, মানে LICৰ কাম। এইফালে যাব লাগিব। তো কামখিনিতো হ'ল, কিন্তু ভিডিঅ' কৰা নহ'ল, মানে প্ৰব্লেম হৈ আছিলে। ট্ৰাফিক চাওঁ না, কেনেকুৱা ট্ৰাফিক হৈ আছে বৰ্তমান। তো এনেকৈ কামখিনি কৰি। তো গাইজ এতিয়া আমি যাম ফেঞ্চি বজাৰ। এইফালেদি ৰাস্তা ক্ৰছ কৰি আছোঁ, চাওক ভিউ চাওক না। চাম এইবাৰ। এণ্ড গাইজ এতিয়া সোমালোঁ আমি ফেঞ্চি বজাৰত। তো কি কি চাওঁ দেখাম আপোনালোককো। তো গাইজ এতিয়া অলপ কাপোৰ চাম। ফেঞ্চি বজাৰত সোমালোঁ। তো এতিয়া চাম গাইজ মোজা, কামত দিব মোজা। ঠাণ্ডা দিন আহিল না, তিনিযোৰ আছে। এই দাদি বেচে আছে পূৰা মোজা।
এইবাৰ চন্দন দাদি চাব টি চাৰ্ট নিজৰ কাৰণে মোজাটো লৈ ল'ল টি চাৰ্টবিলাক চাওক না भाई अभी लेगा ये बिछना चादर बेडशीट तो चंदन भाई आरो टी शार्ट माने आज पूरा शॉपिंग कर যাব মানে आज फैंसीत टी शार्ट चाই আছে जिम যাব बोले जिम जो टी शार्ट নাই ঘূৰি ঘূৰি বহুত ভোক লাগি গ'ল তো এতিয়া এগ ৰোলে খাই দিলোঁ দুজনে মিলি এগ ৰোল খোৱাৰ পিছত সুইট কৰ্ণৰ লগত মমৰ চুপটোও খাই দিলোঁ একদম পুৰা জ্বালা আছিলে এণ্ড গাইজ খাই দিয়ে ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰোঁ গাত আৰু এনাৰ্জি নাই ভিডিঅ' বনোৱাৰ কাৰণে এণ্ড ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা কমেণ্ট কৰিব নাপাহৰিবা আৰু লগ পাই আছোঁ এটা নতুন ভিডিঅ' লৈ